তো হে গাইছ ওয়েলকাম টু মাই ইউটিউব চ্যানেল নেক্সট স্বাগতম জনাইছো। তো এতিয়া আছো বাজাৰত মানে তো সাজবিলা আছে মানে কৰিশ্মা বোলে তো কৰিশ্মাকো চাব লাগিব আৰু এটা মানে কিবা স্বচ্ছ ভাৰতৰ কিবা টুপি দিছে হে গাইছ। তো বহুত দিন ধৰি ভিডিঅ' এনে বানাওঁ বোলো আজি এটা না কি এনে আৰু কিনো কৰিম আৰু এতিয়া কিবা বস্তু মান কিবা অলপ খাই লওঁ তো খাই লৈ লগ পাই আছো ৰ'ব। তো এনেকৈ চাহ চিংৰা খাই ওলাই আহিলোঁ। তো এতিয়া মানে পাতা চাই চকুত আছোঁ তো কিবা কাপোৰ কিনিব লগা আছে ইয়াৰ কাপোৰটো কিনি লৈ গাইছ দেখছিনে ইমান মানে গৰম এই নাখালে থাকবা নোৱাৰি মানে খাবাই লাগব আৰু ৰাতি লগ পাই আছোঁ কৰিশ্মাৰ লগত লগ পাই আছোঁ। কৰিশ্মাক চাব দিয়ক কিমান চাব দিয়ক তল বলো চাব। তো গাইছ এতে মানে আছে কৰিশ্মা তো ৰাতি ইফালে মানে ৰাতি আৰু এতিয়া বঢ়িয়াকৈ পেণ্ডেল চেণ্ডেল সাজি আছে বক্স চক্স আনছি আৰু ৰাতি আহি আছোঁ এনেকৈ হৈ গ'ল সাজবিলাক। তো এতিয়া যাব লাগে মানে কৰিশ্মাক চাবা তো পূৰা একদম গা চা ধুই পূৰা তেল তুল দি ওলাই আহিছোঁ আৰু আমাৰ লগৰ কথা ওলাই আহিছে ইও পৰা একদম ওলাই আহিছে। তো আৰু গাইছ ই মানে আমাৰ পাগল হৈছে মানে মই মৰাৰ আগত বোলে বা যেতিয়া নহওক কালি হওক আজি হওক ই বোলে আমাৰ ই বোলে আকাশত তাৰা কিমান আছে মোক গণবা দিছে গাইছ। ই গাইছ গেছিহে আমাৰ মানে শিখৰ অলপ খাই মানে গেছি দিয়ক গেছি শিখৰ বন্ধ হ'ব না সেইকাৰণে পাগলা হৈছে অলপ মাথা চুলিটো নাইয়ে দেখছি না হে দিপ্ৰা আছিল বাপ্পা ষ্টিঙৰ বটল কিবাহৰ বটল মুঠতে খাই আছিলোঁ ইটা দি ৰ'দ দি ইটা হ'লে দিবা নোৱাৰে ৰ'দটো আৰু দিপ্ৰা হ'লে বাপ কি ৰ'দ চাবি তাৰ সূৰ্যৰ তাৰ কটি পুৰি গেছি আৰু গাইছ কি ক'ব আৰু বহুত দিন ধৰি ভিডিঅ' দিব পাৰি আজি এনে বানাই আছোঁ। বাপ্পা ই ৰিক্সা গোটেই অসমখনত ই ৰিক্সাই হৈছে গাইছ দেখছি না। আৰু গাইছ মনে মনে মানে এটা ভূতৰ ঘৰৰ গাইছোঁ হে গাইছ ভূত বিচিৰি ভূতটো পা নাই দেখছি না কেনে কাপোৰ চাপোৰ আছে। মানুহো নাই কষ্টম এটা মানুহ চব পলৈছি এনে প্ৰেং কৰিছোঁ হে মানে কিবা আনবা গৈছিলোঁ সিহঁতে ঘৰত সেনেহেন কথা। তো এতিয়া যাব লাগে গৰমতে কাপোৰ চব খুলি দিছোঁ দিয়ক বৈ আছে না পোৱাৰ যাওঁ দিয়ক তাকে তো তেতিয়াৰ পৰা আটাবাৰী আছিলোঁ না কৰিশ্মা বুলি তো কৰিশ্মাৰ নাম চাবা আহিছোঁ কিন্তু নাম চাবা আহি যিটো মানুহ হৈছে তাতে চাওকচোন মানুহ আৰু পষ্টাৰ চষ্টাৰ বঢ়িয়াকৈ দিয়া আছে তো আগতে সোমাই যাই আছোঁ বঢ়িয়াকৈ লাষ্টত চাওকচোন নাম গাই আছে কিন্তু মানুহ বাপ্পা সোমাই যাব নোৱাৰি সেয়াত দেখি। তো কিবা হয় এই জুম কৰি দিছোঁ দেখছি না। গাইছ কি জানি বেকগ্ৰাউণ্ডত চান শুনছিয়ে তাতে যি ভিৰ হৈছে মানে একদম পাছত তাতে ইমান গৰম মানে একদম খুলি দিব লগা হৈ গৈছে যিটো গৰম বাপ্পা তাতে গেছ উঠি গৈছে মানে পেণ্ডেল বনাইছে মানে কেনেহেনকৈ যেন বিয়াৰহে ৰভা বনাইছে সেনেহেনকৈ মানে এহো ফেন নাই চেছ যিটো গৰম সেইকাৰণে গুচি আহিছোঁ দেখছি নে ভিৰ কেনে হৈছে একদম তাতে পাছত গৈছোঁ তাতে আৰু গাইছ মানে কি হ'ল নাম চাবা তাৰে পৰা পলালোঁ দিয়ক যিয়ে নহওক মানে ইমান গৰমো আৰু আমি চলি মানুহ তাতে নাম চাম চাই থাকিব নোৱাৰোঁ না যিমান যি হ'লেও। তো আপোনালোকৰ ভয় আছে নাপোৱা নাম চাম নাচৰ কাৰণে আৰু নেটখৰ কাৰণে তো ইমান তাতে ভিৰো বহুত মানুহো আছে সেইকাৰণে সোমাই যাব নোৱাৰিলোঁ গৈছোঁ দেৰিকৈ তো বৈ আছোঁ নাপোৱা দিয়ক গাইছ নাপৈ দিয়কচোন এনেও মোৰ ফেমিলিৰ মানুহ বঢ়িয়া নাপয়ো কিছুমানে তো নাপয় দিয়ক বহুতে নাপয়। তো গাইছ হ'ব দিয়ক যি নহওক মুঠতে ভিডিঅ'টো আজিৰ ভিডিঅ' এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইবটো কৰি দিব। তো আজিলৈ বাই বাই আৰু কালিতো কিজানি আমাৰ বিশ্বকৰ্মা পূজাই তো চাব বিশ্বকৰ্মা পূজা চবেই আয়োজন কৰিব দিয়ক।